Alon dojot na lang lang. Lah ni ka kalam di sini mayo. Kali lempar Namaskar. bunu sobat gile. Festival da arambo hoye. Kali le no se ni puri harbo. Di songden ha. Tukuri mane namo hinuga kudi. Lo thairu le na eta lo. Ma tumi mana gela pulo belo hobi ni deh. Hajra ke aku jodi ihare thokre extra oh extra lo la to mane to nu. Na ba thok le. Jodi la he. Ni na ahong ma modal ha. Kuri jan bang mo kem na. Kala no. Tolong lesi aku tangkap pangku. Arjati jono kaje arjati ne tum alam cepat pun hilang. Kek kalau kita tak serah. Saya kira kote. Sebelum mengalukan pada nasi Thailand, Prof. Main Apology apa sih thambat sini kalau akhir hal ada pine ka siksa go pasti thang nang beauty nang kali. Dah kita siksa kan dikul. Arjuta Tanang na nali. Anglong kok. Kucing lu. Apa enggak aku step ke mana ke dulu. Hah? Kalau suri karena berukiap kalau dah lo tu pun berarti longre और पामे जो तो पंक्ति से aku पंक्ति man नहीं हो ना kan हो ना deh लाते kan campur pakai longre ke tukuri nama nak ke longre ah cepat pun hilang. Kek kalau kita tak serah. Saya kira kote.
Sebelum lukan pada nasi kaya lo, Propjen men kepala dia pasal tham bacaan lo, anthi hana dak pine ka siksa go pasi tham nang builder ang kali. Arju tha দৰে সমগ্ৰ কাৰ্বি আংলঙত KCSৰ উদ্যোগত জনেল ফেষ্টিভেল পাতিবলৈ গৈ আছে। ইয়াত আমি চেণ্টাৰ বজাৰ ডেংকিমো আপাম ফুলনি জনেল কমিটি উদ্যোগত আমিও জনেল ফেষ্টিভেল পাতিবলৈ গৈ আছোঁ। এই জনেল ফেষ্টিভেলত প্ৰায় 20খন ইউনিট সকলে আহি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। এই 20খন ইউনিটটো এটা জনেল কমিটি অন্তৰ্গত। এই জনেল কমিটি হৈ ভৱিষ্যত তাৰালাংচ ফেষ্টিভেলত তেওঁলোকে জনেল হৈ পেলাই তেওঁলোকে তাত প্ৰতিদ্বন্দ্বিতা কৰি যাব। গতিকে ইয়াত প্ৰত্যেকটো ইউনিট সকলে আহিব। ইয়াত ক'ব গ'লে জনেল ফেষ্টিভেল তাৰালাংচৰ কাৰণে এটা বাছনি বুলি আমি ক'ব পাৰি। আৰু বিশেষকৈ আমি সেইটো ধৰণে নকৈ আমি ইয়াত গাঁও ভৈত সৰহ সংখ্যক যুৱক যুৱতীক যাতে আমি আমাৰ পৰম্পৰাগত নাচ গান সাংস্কৃতিক ইত্যাদি যাতে শিকিবলৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এইবোৰ সা সুবিধা দিয়াৰ কাৰণে আমি ইউনিট ভিত্তিত জনেলত প্ৰতিদ্বন্দ্বিতা কৰাবলৈ কাৰণে আমি বহুত দিনৰ পৰা কেচিয়াৰ উদ্যোগত এইটো কৰি আহিছে। গতিকে এইটো ভাল লাগিছে। এইবাৰ ইয়াত ডেং লগোৱালি 31 সংখ্যক মানে জনেল ফেষ্টিভেল আৰু এই জনেল ফেষ্টিভেল সম্পূৰ্ণ উঠিবলৈ কাৰণে স্থানীয় ৰাইজ ফুলনি লাংহিন জাইপং আৰু আমাৰ এই চেণ্টাৰ লৰিং টিপি সকলো ৰাইজে ইয়াত সমাগম হৈ নেতৃত্ব দি তেওঁলোকে কাম কাজ আগবঢ়াই গৈছে। প্ৰস্তুতিবিলাক ইতিমধ্যে প্ৰায় শেষ আৰু হ'ব কালি পৰহিৰ পিছতে 21 তাৰিখৰ পৰা আৰম্ভ হ'ব যিহেতুকে। গতিকে এইবাৰ বতৰো ভাল আৰু ৰাইজে এইবাৰ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি জনেল ফেষ্টিভেলো যথেষ্ট আনন্দৰে উপভোগ কৰিব বুলি আশা কৰিছোঁ।